ইমান কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে আৰু এইফালে দেখিছে বতৰটো এতিয়া মুকলি হৈ আছে ৰাতিপুৱাৰ পৰা ইমান ধাৰাসাৰ বৰষুণ সেই বৰষুণৰ বাবে ক'তো ওলাব পৰা নাই আজি ভাবিছোঁ ক'ৰবাত যাওঁ হাজবেণ্ডৰ লগত কিন্তু তেখেতে এতিয়ালৈকে মানে মান্তি হোৱা নাই নাযাওঁ কৈ আছে চাই লওঁ তেখেতে যদি নিয়ে আৰু ভিডিঅ'টো আগবঢ়াম আৰু এইফালে চাগে আহি আছে তেওঁ নাহাৰ আগতে মই ভিডিঅ'টো বনাই লৈছোঁ চাই থাকিব আপোনালোকে Ini pesan mahal nih boleh. Kalau bahar kan mau mahal sih. Tahu kok itu kita lewat kok dicek ya pun harapan gol. Mahal saya ke hole. Size sabun 26. Tuh 35 tahun masih. Gol sih. Kok itu dia apa? Next dia balik dia. Next dia kau kalau next dia bahar ada. Itu dia balik boleh kalau itu dia balik. Nah, buat. ফাইনেলি গাইজ মই আজি কাজিয়াখনত জিকি গ'লোঁ আৰু এতিয়া ওলাই গৈ আহিছোঁ অঁ বাইদেউ ক'ত যায় কোনখন বজাৰ এইফালে কি বজাৰ পায় আমি টকা অভাৱত আমি কি খোজকাঢ়ি আহিছোঁ টকা অভাৱ নহয় খোজকাঢ়িব লাগিব যিমান তই গাড়ী নাযাওঁ তই লেট্ৰিন কৰিব গ'লে গাড়ীত বহি লেট্ৰিন কৰিবি কি লেট্ৰিন কৰা কথা পেচাব কৰিব গ'লে কি লেট্ৰিন কৰা কথা এইফালেতো আমাৰ হোজাই ট্ৰেইন ষ্টেচন আৰু এইফালে আমি এইটো চাইডে খোজকাঢ়ি আহিছোঁ কাৰণ আমাৰ ভোক লাগিছে সেইকাৰণে আৰু ইয়াতে ষ্টেচনৰ ওচৰতে পাইছোঁ এখন দোকান আৰু হাজবেণ্ডে কৈছে ইয়াত ধুনীয়াকৈ বনায় আৰু সেইকাৰণে ভাবিছোঁ আমি ইয়াতে খাই কৰি লওঁ আৰু খাই কৰি পেলাই যাব লাগে মই জল্দি এতিয়া খাই বৈ আহি এতিয়া যাব লৈছোঁ শান্তিবন পাৰ্কলৈ আজি আচলতে অনুভৱটো খুব ধুনীয়া হয় কাৰণ আমি দুজনে একেলগে ঘূৰিছোঁ মানে ভাল লাগে কেতিয়াবা নিজৰ মানুহজনৰ লগত এপাক ঘূৰিবলৈ কাৰণ তেখেতৰতো সময় নাথাকে আৰু তেওঁ সেইফালে অকলে গৈ আছে আৰু এইফালে মোক অকলে এৰি থৈ গৈছে আৰু এইফালে আহিছে এখন ট্ৰেইন আৰু মই আগতে সৰুতে ট্ৰেইন চাই বৰ ভাল পাওঁ আৰু এতিয়া আমি ইয়াত দেখিয়ে থাকোঁ যে সেইকাৰণে আপোনালোককো অলপমান দেখুৱাইছোঁ আৰু ট্ৰেইনখন আৰু অৱশেষত পাই গৈছোঁহি আমাৰ শান্তিবন পাৰ্কখন আৰু ইয়াত সঁচাই বহুতেই শান্তি লাগে থাকি আৰু আহিয়ে প্ৰথম দেখিছোঁ বান্দৰ দুটা আৰু এটা আছে সিফালে আহি অকলে বহি আছে আৰু মই ভাবিছোঁ পানী খাব নেকি প্ৰথমবাৰ দিছোঁ অলপমান ভয় খাইছে তাৰ পিছৰবাৰ দিওঁতে মানে পানীখিনি খালে পানী প্ৰথমে অলপমান খালে তাৰ পাছতহে মই ভিডিঅ'টো কৰিছোঁ আৰু পোৱালিটো পানী খাবলৈ খুব হেঁপাহ আছিলে তথাপিও তাক খুৱাই দিছিলোঁ কিন্তু সি ভয় খাই মানে গাত পৰি যায় যে চেঁচা লাগি যায় সেইকাৰণে মাকৰ হাতৰ পৰাই অলপ লৈ পেলাই খাই আছে আৰু মোৰ বহুত ভাল লাগিলে আজি যে বান্দৰে মানে আজি ফাৰ্ষ্ট টাইম এনেকৈ বান্দৰক পানী খুৱাইছোঁ এতিয়া আমি ইয়াতে মুড়ি খুৱাম মাছক এই ৰঙা মাছখিনি চোৱা মোলৈও কেইটামান থৈ দিবা আৰু এইফালে ময়ো মুড়ি অলপ খুৱাই দিছোঁ আৰু গোটেই মাছখিনি লাইন পাতি আহে আৰু বহুত ভাল লাগিছে দেখি ৰঙা মাছকেইটা মানে বেছি ভাল লাগে ইয়াত আহি কেনেকুৱা শান্তি লাগিছে নে অশান্তি লাগিছে তুমি আহিছা ন তুমি কিয় সুধি আছা তুমি আগত আহিছা কিয়তো বা আহিছোঁ কাৰ লগত অকলে লগৰকেইটাৰ লগত বেলেগ চলি চাবলৈ এতিয়া মোৰ লগত আহিছা মোৰ লগত আহি কেনেকুৱা লাগিছে সেইটোৱে লাগে চোৱা কথা ক'ম নে কি মানে ফটোৱা এই এটা কথা নহয় তিতা কেৰেলা ভাজি খালে খা বা সিদ্ধ কৰি খালে খা তিতা কেৰেলা তেতিয়া লাগিব ইনচাল দি আছ তই পাৰ্কখনত আহি বহুত ভাল লাগিলে ন ভাল লাগিলে বেয়া লাগিলে ভাল লাগিছে জাষ্ট আপোনাক বেলেগ এজনী ওলাইছিলে আৰু এই পাৰ্কখনৰ ভিউটো চাওকচোন কিমান যে ধুনীয়া আৰু সঁচাই মনত একদম শান্তি লগা এটা ভিউ আপোনালোকে আপোনালোকৰ নিজৰ জীৱন সংগীজনক লৈ ইয়াত আহিব পাৰে আৰু মনৰ কথা পাতিব পাৰে এইখন আমাৰ হোজাইতে আছে আপোনালোকে এদিন আহিব আৰু চাব আপোনালোকৰ মনটো খুব ভাল লাগিব আৰু এইফালে মই অকলে ৰখি আছোঁ আৰু মোৰ মানুহজনলৈ চাব দেই দেখিছেনে কেনেকৈ সৰু পোৱালিৰ দৰে খেলি আছে এনেকুৱা লাগিছে যে বহুত সৰু হয় তেওঁ ইয়াৰ পাছতে দেখিছোঁ যেতিয়া পাৰ্কৰ পৰা ওলাই গৈছোঁ তেতিয়া দেখিছোঁ ইয়াত ধুনীয়া এটা একুৰিয়াম আছে আৰু একুৰিয়ামত কি ধুনীয়া মাছবিলাক আছে আৰু এইফালে দেখিছেনে আমি দুটাই কি কৰি আছোঁ সি মোক মানে চবৰ আগত এনেকৈ উঠাই পেলাই থৈ দিছে আৰু মানুহবিলাক মোলৈ কেনেকৈ চাইছে মোৰ লাজো লাগিছে কিন্তু কি কৰিম ফাইনেলি কাজিয়া কৰি আজি জিকিলোঁ আৰু পাৰ্কো ঘূৰিলোঁ এতিয়া সন্ধিয়া হৈছে আৰু এতিয়া সন্ধিয়া ঘূৰি যাওঁ আৰু ঘূৰি মানে এখন ঘৰলৈকে যাওঁ দেই আৰু আজি মোক মানে বহুত খোজ কঢ়াইছে কিমান কিলোমিটাৰমান খোজ কাঢ়িছোঁ আজি বহুত খোজ কঢ়াইছে 4-5 কিলোমিটাৰ চাই মোৰ কাৰণেতো বহুত সেইটো
ছাবস্ক্ৰাইব